শ্রীত গণশিল্পী সুধাকণ্ঠ ডক্টর ভূপেন হাজরিকার পবিত্র এই তিথি যমুনাপুর হাওড়াঘাটৰ ফালৰ পৰা আয়োজিত এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সকলোকে মই স্বাগতম জনাইছো। অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাৰ হাওড়াঘাটত বিশ্ববিশ্ৰুত গণশিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৭ম বাৰ্ষিক মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলাখনৰ এক অন্যতম সামাজিক প্ৰতিষ্ঠান যমুনা গ্ৰুপ হাওড়াঘাটৰ উদ্যোগত হাওড়াঘাট বজাৰৰ মাছমজিয়াত থকা পুলিচ পইণ্টত অনুষ্ঠিত কৰা হয় এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সাম্প্ৰতিক অগ্নিদুৰ্গা অসমত সুধাকণ্ঠৰ অমৰ সৃষ্টি মানুহৰ বাবে এই কালজয়ী ভিত্তিক মুখ্য থিম হিচাপে লৈ অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলনৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিশিষ্ট চিন্তাবিদ লকান্ত ফুকনে। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি সাম্প্ৰতিক পৰিস্থিতিত সুধাকণ্ঠৰ দৰ্শন আৰু গীতসমূহৰ ওপৰত আলোকপাত কৰে কমেৰ ভৱেশ ৰাজবংশী আৰু তৰুণ চন্দ্ৰ সন্দিকৈয়ে। সাম্প্ৰতিক কালত তেখেতৰ অনুপস্থিতি আমি অসমৰ সকলোৱে অনুভৱ কৰোঁ। তেখেতে গীতত কৈছে মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক জানো ঘিণ কৰাটো বুজাব প্ৰতি অসমীয়া আমি ভাল ভাৰতীয় আৰু দূৰণিৰ পৰা আহি লুইতৰে মাটিকে মাটিক মাতৃ বোলা প্ৰতি ভাৰতীয় হ'ল নতুন অসমীয়া আমি সেইভাৱে থাকিলেই হ'ব নহ'লে আমাৰ ৰাজহাড় নাই বুলি বিশ্বই বৰকে আহিব। আমি সেই ধৰণে বাস কৰিব লাগিব। সেইকাৰণে কৈছোঁ যে আজি সময়ত ভূপেনদাৰ অনুপস্থিতিত আমি সকলোৱে বাৰুকৈ অনুভৱ কৰিছোঁ। আমি মানুহবোৰে আস্থাহীনতাত ভুগিছোঁ। এই আস্থাহীনতাৰ বাবে তেখেতে গীতৰ মাজেৰে গাইছে মোৰ গান হ'ল বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান। তেখেতৰ গান আস্থাৰ গান হওক বুলি কৈছে যি আমি সকলোৱে ভুক্তভোগী সকলোৱে আমি ইজনে সিজনৰ ওপৰত আস্থা হেৰুৱাইছোঁ। আজি অসমৰ কৃষকসকলে অসমৰ মানুহে প্ৰতি বছৰে বানপানীত আক্ৰান্ত হৈছে। ৬০ৰ দশকত ভূপেন হাজৰিকাই এই বানপানীক নিয়ন্ত্ৰণ কৰাৰ কাৰণে তেখেতে গীত গাইছিল। সেই সময়ত ফুল বাহিনী উলিয়াই ওলাই লুইতৰে বুকু হেনো বাম হৈ গ'ল গভীৰতা হেনো কিছু নোহোৱা হ'ল বানতৈ হে অলিয়া বলিয়া হৈ দুই পাৰ উপচি পৰিছ হিৰ হ'ব দে কাল ৰূপ ধৰি লৈ তাকনো বাৰে বাৰে খেদিছ অ লুইতৰে বলিয়া বান তই কলৈনো ঢাপলি মেলিছ হিৰ হ'ব দে কাল ৰূপ ধৰি লৈ তাকনো বাৰে বাৰে খেদিছ। আজি নতুন প্ৰজন্ম বিপদে পৰিচালিত হৈছে। নতুন প্ৰজন্মক লৈ আমি আমাৰ অসম আমাৰ ভাৰতবৰ্ষ আমি নতুন প্ৰজন্মৰ কাৰণে তেখেতে গীত লিখিছে নতুন পুৰুষ তুমিতো নোহোৱা ভিৰুকা পুৰুষ হাতে কামে আজি যদি নোহোৱা পুৰুষ কাইলৈ হবা তুমি পুৰণি পুৰুষ। সকলোকে কাম কৰিব দিছে কৰ্মই হয় জীৱন। এনে কিছুমান মহান গীত লিখি থৈ গ'ল যিবোৰ কালজয়ী গীত যাৰ কেতিয়াও মৃত্যু নাই। এই গীতবোৰে
আমাক সদায় সোঁৱৰাই থাকিব আমি কি কৰিব লাগে, আমি কেনেকৈ থাকিব লাগে, আমি কেনেকৈ সমন্বয়ৰ মাজেৰে আমি জীয়াই থাকিব লাগে। মই ভাবোঁ যে ভূপেন হাজৰিকাৰ এই মৃত্যু দিনটোত গোটেই অসমত সমন্বয় দিৱস হিচাপে যদি উদযাপন কৰিব পৰা যায় তেতিয়াহ'লে এটা সুন্দৰ প্ৰচেষ্টা হ'ব বুলি মোৰ অনুভৱ। এই অনুষ্ঠানৰ জৰিয়তে আমাৰ হাওৰাঘাটৰ বিভিন্ন জাতি জনজাতি ভাষাভাষী লোকসকলৰ মাজত এটা সমন্বয়ৰ প্ৰচেষ্টা চলোৱা হৈছে। এইটো অতি উত্তম কথা আৰু এনেধৰণৰ অনুষ্ঠান আগলৈকে যাতে তেওঁলোকে অনুষ্ঠিত কৰি যায় তাৰ বাবে মই তেখেতসকলক আহ্বান জনাইছোঁ। আৰু লগতে আজি এই অনুষ্ঠানটোৰ যিগৰাকী ব্যক্তিৰ নামত অনুষ্ঠিত কৰা হৈছে সেই ব্যক্তিগৰাকীৰ আদৰ্শ আগত ৰাখি আজি আমাৰ সাম্প্ৰতিক কালৰ সমস্যাসমূহ আমি পাৰ হ'ব পাৰিম বুলি মই আশা কৰিছোঁ। প্ৰবীণ শিল্পী মানিক বৰা, প্ৰবীণ গোস্বামী, জগন্নাথ গগৈ, উত্তম মালাকাৰ লগতে স্নেহা সাহা আৰু সমৰণ শইকীয়াই গীত পৰিৱেশন কৰাৰ লগতে উদীয়মান শিল্পী দেৱজিৎ বৰা বাঁহীৰ সুৰ আৰু ৰূপক দাসৰ কণ্ঠত ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ কবিতাই অনুষ্ঠানটোক জীপাল কৰি তোলে। সংগমত কতন সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত, তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰত পূৰ্ণিমালাৰ অন্তৰ সাগৰ সংগমত মনৰ প্ৰশান্তৰ সাগৰৰ বক্ষত জোৱাৰৰ নাই আজি निशब्द सागर वो गंगा तुम वो गंगा बहती हो तेरे हाकार निशब्द सागर वो गंगा तुम वो गंगा बहती हो হাহাকাৰ তুমি নিশব্দ নীৰৱ বুহালৈ তুমি বুহালৈ পোৱা কিয় তোমাৰ কণ্ঠপাত দি মোৰ জনমভূমিৰ নক্সা আঁকিব নোৱাৰো। তোমাৰ কণ্ঠ বিয়পি আছে মোৰ আইৰ আকাশত বতাহত বুহালৈ তৰ উত্তাল বুকুত ধনখিৰিৰ ৰেচমী বালিত বৈ দিহিঙৰ ধবল ঘাটত
দিখৰ তাম্বৰণীয়া ঢলত লখিমপুৰৰ ৰঙা নদীৰ ৰিহাৰ আচলত জগলীয়াৰ সোণালী পানী। ভূপেন দা, তোমাৰ কণ্ঠ বাদ দি মই মোৰ জনমভূমিৰ নক্সা আঁকিব নোৱাৰো। ক'ত জন্ম হ'ল এই কণ্ঠৰ? তৰ্দমত নে অমৃত? নাই, এয়া মোৰ প্ৰশ্ন নহয়, কিন্তু কেনে কণ্ঠ এয়া, যি কণ্ঠই অমৃত হৈ স্পৰ্শ কৰে মোৰ জনমভূমিৰ অগণন হৃদয়ক। এয়া কণ্ঠ, যি কণ্ঠই হৃদয়ৰ গহ্বৰত সোমাব জানে, কিন্তু নাজানে ওলাই অহাৰ পথ। বাবে যদিহে অকণোনে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে। যদিহে অকণোনে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে। দানৱ কাহানী বা হয় মানুহ, লাজ পাব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে। যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে। যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে।